হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি হৈছে গৰু বিহু আৰু অহাকালি হৈছে মানুহ বিহু। তো সকলো অসমবাসী ৰাইজলৈকে মোৰ ফালৰ পৰা বহাগ বিহুৰ বহুত শুভকামনা জনাইছোঁ। আৰু আহিবলগীয়া দিনবিলাক সকলোৰে ভাল হওক আৰু লগতে মোৰো যেন দিনবিলাক ভাল হয় সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু যোৱাকালি আমাৰ খুৰাৰ যি ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিছিলে সেয়া ভালে হৈ গ'ল। তো আজি মই ভিডিঅ'টো বনাব লৈছোঁ আৰু ভিডিঅ'টো বনোৱাৰ কাৰণ হৈছে মায়ে কিছুমান বিহুৰ বজাৰ কৰিছে, সেইবিলাক আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ। তাকে এতিয়া দেখুৱাওঁ আপোনালোকক কি আনিছে। তো প্ৰথমতে দেখুৱাই লৈছোঁ। এয়া এইটো ছোৱালীজনীৰ ফ্ৰক আনিছে। আৰু এটা কথা কৈছোঁ, ছোৱালীজনীৰ কাৰণে মায়ে আৰু এটা বহুত বেছি ধুনীয়া বস্তু আনিছে, সেইটো আপোনালোকক একদম শেষত দেখুৱাই আছোঁ। মায়ে মানে ছোৱালীজনীৰ কাৰণে কিবা নহয় কিবা আনিয়ে থাকে, তো সেইটো মই আপোনালোকক শেষত দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া এইটো বিহুৰ ফ্ৰক আনিছে ছোৱালীজনীৰ বাবে। তাৰপিছত এয়া টি চাৰ্ট ভাইটিৰ। পিছত এই এটা টি চাৰ্ট ভাইটিৰ। এইটো এয়া ভাইটিৰ। পিছত এইটো ভাইটিৰ, এয়া এইটো ভাইটিৰ। আৰু ইয়াৰে আমাৰ খুৰাৰ ল'ৰাৰো আছে। পিছত মায়ে আনিছে এইটো নাইটি মোৰ বাবে। এয়া এইটো নাইটি আনিছে আৰু ভণ্টিৰো আনিছে, সেইটো তাই পিন্ধিছে অলৰেডি। পিছত এয়া এইফালে ব্লাউজ আৰু কেইটামান ব্লাউজ আনিছিল আগতে, সেইকেইটা মায়ে পিন্ধিছে দুটা। আৰু এইফালে এইটো দেখুৱাই আছোঁ আপোনালোকক ব্লাউজ। এয়া কি হৈছে চাওক, এনেকুৱা ব্লাউজ মায়ে লৈ আহিছে। পিছত এটা বস্তু দেখুৱাইছোঁ, এয়া এইখন ৰিহা। এই ৰিহাখন মায়ে ছোৱালীজনীৰ কাৰণে আনিছে। আৰু এইটো কিন্তু সেই বস্তুটো নহয় দেই, এইটো শেষত দেখুৱাইছোঁ। এই ৰিহাখন চাওক, এই ৰিহাখন আনিছে ছোৱালীজনীৰ কাৰণে। এনেকুৱা ৰিহা আমাৰ আছে এখন, আৰু ছোৱালীজনীক বোলে মায়ে মেখেলা চাদৰ পিন্ধাব বিহুৰ দিনাখন, তাৰ কাৰণে এইখন আনিছে। আৰু ছোৱালীজনীৰ মাৰটো মোৰ একে কথা। আৰু লগতে এইখন মায়ে বোৱা চাদৰ আনিছে। এয়া বহুত ধুনীয়া হয় বোৱা চাদৰখন। এনেকুৱা। তাৰপিছত এইফালে এয়া গামোচা আনিছে কেইখনমান। এয়া পিছত আনিছে এয়া মায়ে মেখেলা চাদৰ এইযোৰ। কেনেকুৱা লাগিছে জনাব এইযোৰ। পিছত এইযোৰ এযোৰ, এয়া এইযোৰ এযোৰ। পিছত আছে এয়া এইযোৰ তিনিযোৰ আনিছে মেখেলা চাদৰ। তিনিযোৰ মানে এযোৰ হৈছে ভণ্টিৰ, এযোৰ মাৰ, এযোৰ মোৰ। তিনিযোৰ আনিছে। পিছত আনিছে এয়া দুখন মেখেলা, এয়া এখন ভণ্টিৰ এখন মাৰ মোৰ। এয়া তাৰপিছত এয়া টি চাৰ্ট, এটা খুৰাৰ ল'ৰাৰ আৰু এটা মোৰ হাজবেণ্ডৰ, দুটা আনিছে। পিছত এয়া আৰু গেঞ্জি আনিছে এনেকুৱা। আৰু কিছুমান বস্তু ব্যৱহাৰে কৰিছে। আৰু লগতে এতিয়া দেখুৱাই আছোঁ তাইৰ কাৰণে কি আনিছে মায়ে। বহুত কিউট আৰু মৰম লগা হেন বস্তু। চাব দেই, এইয়া এইটো জাকৈ আৰু খালৈ আনিছে। ইমান মৰম লগা, চাওকচোন ইমান সৰু। এয়া টিকলুমান। এয়া আৰু এয়া ইমান মৰম লাগিছে মোৰ দেখি কেনে। এয়া আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আৰু লগতে চাব পাৰে এয়া দেউতাই বান্ধি দিছে। আৰু এয়া এনেকৈ কৰিব পাৰে, এয়া এডাল বান্ধি দিছে। চ' এইখিনি আছিলে আজি বিহুৰ বজাৰ। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু
এই আৰু শেষত আপোনালোক সকলোকে আকৌ এবাৰ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। থেংক ইউ।